গাহৰি পৰ্ক যোনে যোনে খাই আহি যাব পাৰে। वेलकम बैक टू माई चैनल और सकलोके मोर नतुन भिडिओटिले सकलोके स्वागतम जनाइछु और आशा करूँ सकलो भाले आछे माने बहुत ठाइतो बानपानी होय आछे बतर जेहेतु बेया रेगुलार इमान बरखुण आहि आछे आमार याते बानपानी होआ नाइ बारु और रातिपुৱাৰ পৰা बहुत बरखुण आहि आछे किन्तु किबाके एतिया अलप बतरটো ভাল কৰিছে नाजानो रद दिए ने निदिए तो चाइ थाকক गाइस मोर भिडिओটো सेपाट लगा माছ सेपाट लगा छरात लगा आमार आबो बासी আছে তা মাছে মাংস কথা নাপায় মানে মুঙ্গা মাংস মাছ কথা নাপায় হয়নি গাড়ি কিনে খালো গাড়ি কিনে খালো আগলে একটা বিজি লাগা যে হলি মানে খাওয়া লাগা হয় না জ্বালা হতি ইদান নয় বর্তমান বালিখা কাকড়া চাবালিও পুরি বিচকি খাই থাকবান ও বাবা বাবা কাকড়া এই কাহানা দিও বই তোর বিষ খাম খুব সারা কাকু খালো বলা দেখো না তেল চাকরি পাইলি তা আই একদম বসে না খাবা না খাবা এ মনে না খাম দে তাই দেখো মনে না খাম খাওয়া লাগে এসব খাওয়া লাগে কিন্তু আৰু এনেকৈ ৰাতিপুৱা খোৱা লোৱা শেষ কৰিলোঁ আৰু এতিয়া এয়া চাওক কাৰ কাৰ প্ৰিয় ক'বচোন আৰু আজিৰ খানাৰ আইটেমটো হ'ল तो चली नहाने को क्योंकि आज है अभी संडे बाके गाটো ধুই আহিলোঁ এতিয়া চাওঁ কি কৰোঁ তোৰটো অলপ ভাল কৰিছিলে আৰু গজৰণি মাৰি আছে কৰজনী আৰু আজিৰ আমাৰ ছটা মোটা খানাৰ আইটেম হাঁহ মাছ আৰু গাহৰি এয়া হ'ল হাঁহৰ মাংস আৰু এয়া মাছ আৰম্ভ কৰিছোঁ আৰু আজিৰ খানা আমটো খাই লওঁ তাৰপিছত খানাৰ যোগাৰ হৈ থাকিব আমর বেরোতে শুই থাও তুই মিঠা আমার বাড়ির বিয়ে কমি থাও এই গটে কেমনি অলপ অলপ টাইমকে করবি ও কাইখান কত দিন লাগে শুনছা हमारी अबू खाना खा रहा है और बच्चा पार्टी को जल्दी से जल्दी मतलब आम खाना बाय बाय নৰসিংহ পাত ছিঙিব আহিছোঁ মাংস চাংস দিয়াৰ কাৰণে কিন্তু বৰষুণ জাকে ধমাকা দি আছে খানাৰ বতৰত ৰান্ধনীয়ে আজিৰ খানা হাঁহৰ মাংস ঠাণ্ডা ঠাণ্ডা বতৰত হাঁহৰ মাংস ৰেডি আদা নহৰুৰ পেষ্ট আলু পিঁয়াজ আৰু অলৰেডি বনাই আছে তাতে আমাৰ মায়ে আজি এটা ছটা মোটা খানা আছে আৰু তাৰেই চব চাহ বনাই আছে আৰু ক'বলৈ গ'লে আজিকালি এনেকৈ খৰিৰে জুই ধৰি বনোৱা খানা বনোৱা প্ৰায় নোহোৱাই হ'ব ধৰিছে কিন্তু সোৱাদটোতো সোৱাদেই বুলি ক'ব পাৰিব আৰু চবেই জানে এইটো আৰু গেছ অহাৰ পৰাতো মানুহে নবনায় কিন্তু খানা চানা থাকিলে এনেকুৱা বনোৱা হয় বাৰু ন সকলোৱে বনাই চাগে এনেকৈ অনুমান করি জানে ডাঙৰ ডাঙৰ মাছ পানী দিয়া হৈ গ'ল এতিয়া উতলি থাকিব দিছোঁ গাহৰি পৰ্ক যোনে যোনে খাই আহি যাব পাৰে
গাৱা ধোৱা হেৰি ভাল লাগে জুইৰ বোলো নগমে তলাতে থাকিলি এবাৰ গাহৰি খাবা ঠাণ্ডা বতৰ গাইজ এতিয়া কওকচোন গাহৰিনো কাৰ কাৰ প্ৰিয় কাৰণ গাহৰিটো আজিকালি নোখোৱা চাগে মানুহ খুব কমেই আছে আৰু ময়ো নাখাইছিলোঁ আগতে দেই কিন্তু ক্লাছ 9ৰ পৰা ময়ো খোৱা কৰিলোঁ তো এতিয়া খায়ে থাকোঁ তো টেষ্টি চবটো টেষ্টিয়ে হয় আজিৰ আইটেম আৰু এয়া মাছেদি ৰঙালাও আৰু মাংস ৰান্ধিলে দেউতাই বাৰু এবাৰ নবহাকৈ নালাৰাকৈ থাকিব পাৰিব জানো চ' দেউতাও অলপ বনালে গাহৰি মাংসখিনি আৰু এতিয়া খাই দিলোঁ আমি কি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু গাইজ আজিৰ মোৰ এই ব্লগটো ইয়াতে শেষ কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ অল